নমস্কাৰ, আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ' বনাবলৈ একদম ইচ্ছা নাই, কিন্তু মোৰ আশে পাশে কোনো নাই, মই অকলে আছোঁ। গতিকে মই কাৰ লগত শ্বেয়াৰ কৰিম সেই কথাবোৰ, মনৰ কথা, যে যিমান প্ৰশ্ন আহি আছে মানে মাইণ্ডত, সেইবোৰ কাক ক'ম। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ ভিডিঅ'ৰ জৰিয়তে। আজি জুবিন দা ঢুকুৱা 7 দিন হ'ল। তেওঁ কোৱা মতে, তেওঁ যে কৈছিলে মই মৰিলে 7 দিন অসম বন্ধ হ'ব। হয়, 7 দিন নহয় জুবিন দা, 7 জনম লাগি যাব আমাৰ এই দুখটো পাহৰাবৰ কাৰণে। আমি মৰালৈকে আপোনাৰ এইটো পুৰাব নোৱাৰোঁ। খালী ঠাইটো কেতিয়াও পুৰাব নোৱাৰোঁ। একদম অন্তৰখন কি পুৰা জগতখন খালী কৰি থৈ গৈছে আপুনি। এনেকুৱা কন্দুৱাইছে যে চকুৰ পানী মানে নোহোৱা হৈ গৈছে, শুকাই গৈছে। মানে কোনেও সুস্থ হৈ থকা নাই, আমাৰ অসমবাসী ৰাইজে কোনেও সুস্থ হৈ থকা নাই। সকলোৰে শৰীৰ বেয়া হৈ গৈছে, কান্দি কান্দি আপোনাৰ কাৰণে আন্দোলন কৰি, বা সিহঁতে ছ'চিয়েল মিডিয়াতে হওক ভিডিঅ' বনাই কিমান যে পষ্ট কৰিছে, কেৱল মাত্ৰ জুবিন দা আপোনাৰ কাৰণে। আপোনাক এই আখৰে খাই দিলে। ছেপ্টেম্বৰ, এছৰ পৰা ছেপ্টেম্বৰ, এছৰ পৰা সেই কুকুৰ শ্যাম কানু মহন্ত, এছৰ পৰা সেই লুভিয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এছৰ পৰা সেই শেখৰ বোলা বন্ধুজন যোনে কৈছিলে তাৰ পৰা ঘূৰি আহোঁ। সি যদি নকলে হয়, চাগে নগ'লে হয়, জুবিন দা বাচি গ'লে হয়। কিন্তু নাই, ছুইমিঙৰ বৰ ইচ্ছা। সিহঁতক ডুবাই হেৰি কৰিব লাগে পানীত, সিহঁতক পানীতে শেষ কৰিব লাগে। এনেকুৱা পাখণ্ডকেইটা। এছৰ পৰাই হ'ল ছুইমিং, এছৰ পৰাই হ'ল ছিংগাপুৰ, এছৰ পৰাই তেওঁ লাষ্টত গ'ল সৰু সজাইৰ পৰা অন্তিম বিদায় তেওঁৰ সোণাপুৰ। কেতিয়াও নাভাবা কথা এটা হৈ গ'ল। এই 2025 চনটো ইমানেই বেয়া হ'ব বুলি ভাবা নাছিলোঁ। আগৰ পৰা বেয়া চলি আছে, কিন্তু ইমান বেয়া হ'ব বুলি কেতিয়াও ভাবা নাছিলোঁ। আৰু এই ছেপ্টেম্বৰ মাহটো আমি জীৱনত পাহৰিব নোৱাৰোঁ। ধিক্কাৰ দিছোঁ এইটো মাহকে আমি কি বুলি কওঁ, পুৰা মানে